সময়বোৰ এনেকৈ পাৰ হৈ যায় আৰু যেতিয়া মনত পেলাওঁ বুলি চাওঁ তেতিয়া মনততো ঠিকেই পৰে কিন্তু চাবলৈ বুলি একো নাথাকে মনত যিখিনি থাকে সেইখিনিকে আমি মনত পেলাওঁ মই মোৰ জীৱনৰ মানে এতিয়ালৈকে আটাইতকৈ ভাল লগা সময়খিনিৰ বিষয়ে আজি ভিডিঅ'টোত সাঁচি ৰাখিম বুলি ভাবিয়ে ভিডিঅ'টো কৰিছোঁ আজি ভাবিলোঁ গতিকে মোৰ ভাল লগা কথাখিনি সময়খিনি বা ঠাইখিনিক এই ভিডিঅ'টোত মই সাঁচি ৰাখিম বুলি সপোন দেখিবলৈ শিকাৰে পৰা যেতিয়াও ভাবিছোঁ যে মানুহে ডাঙৰ মানুহ হয় পঢ়া শুনা কৰি তেতিয়াৰ পৰা এটাই সপোন পুহি ৰাখিছিলোঁ মনত যে এদিন এজন কটনিয়ান হ'ম আবেগে উপচামন আজি উৰণীয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পছুৱাই জোৰণীয়া আৰু মোৰ সেই সপোনটো পূৰণ হৈছিল 2017 চনৰ জুলাই মাহত এডমিশ্যন হৈছিল আৰু আগষ্টৰ 1 তাৰিখৰ পৰা ক্লাছ হৈছিল বহুত ভয় খাইছিলোঁ নতুন চহৰখনৰ প্ৰতি বহুত বেছি এক্সাইটমেণ্টো আছিল আৰু সিমানে নাৰ্ভাছো আছিলোঁ সেই অনুভৱটো মই আজি আপোনালোকৰ আগত এনেকৈ প্ৰকাশ কৰিব নোৱাৰোঁ যে মানে কটনিয়ান হিচাপে মোৰ কি লাগিছিল যেতিয়া প্ৰথম এডমিশ্যন লৈছিলোঁ মাৰ লগত আহিছিলোঁ কেবিআৰ হলত বহি থকা সেই সময়খিনি আজিও মোৰ এতিয়াও মনত পৰিছে এই গৰমতো গানো মিয়ৰি গৈছে যে মই ৰৈ আছিলোঁ এডমিশ্যন পাম নে নাপাম বা মোৰ নামটো মাতিব নে নেমাতিব মোৰ কি বুলি কওঁ ভাগ্যই বুলি কওঁ নে কষ্ট বুলিয়ে কওঁ যিয়েও নহওক মই এডমিশ্যন পাইছিলোঁ আৰু ইমানেই মোৰ লাক ভাল আছিল যে জেনেৰেল কেটেগৰীত মই লাষ্ট আছিলোঁ আৰু মই মোৰ বিচৰা ডিপাৰ্টমেণ্টটোৱে পাইছিলোঁ কিন্তু এনেকৈ 462 কিলোমিটাৰ মা দেউতাৰ পৰা দূৰত থকাটো মোৰ বাবে আছিল প্ৰথম অভিজ্ঞতা লাহে লাহে সময়বোৰ পাৰ হ'ল মই এডমিশ্যন ল'লোঁ ক্লাছ কৰিলোঁ পিজিত থাকিছিলোঁ প্ৰথমতে বা দাদাবোৰক লগ পালোঁ প্ৰথম আহি মই ৰাজাবালা দাস গাৰ্লছ পিজিত থাকিছিলোঁ তাতে মোৰ ইমান অসুবিধা হোৱা নাছিল আৰ.ডিৰ ছিনিয়ৰ আছিল গতিকে তেওঁলোকে নিজৰ ভণ্টিৰ দৰে সদায় মৰম কৰিছিল কোনোদিন ছিনিয়ৰ জুনিয়ৰ কি হয় সেইবিলাক অনুভৱেই হ'ব দিয়া নাছিল কেৱল আৰ.ডি বুলিয়েই নহয় বাকী মোৰ দুগৰাকী ৰুমমেট আছিল তেজপুৰৰ পৰা তেওঁলোকেও মানে ইমান বেছি মৰম কৰিছিল আৰু তেওঁলোকৰ সেই অকৃত্ৰিম মৰমবোৰে ঘৰৰ পৰা দূৰত থকাৰ দুখটো মোৰ বহু পৰিমাণে নাইকিয়া কৰিছিল আৰু এটা কথা হয় এই যে ৰেগিঙেই হওক বা চিনাকি পৰ্ব বুলিয়েই কওঁ যি বুলিনো নকওঁ কিয় তাক লৈ যি এটা শংকা আছিল মনত সেই শংকাটোক মোৰ মনৰ পৰা তেওঁলোকে একেবাৰে আঁতৰ কৰি দিছিল আৰু কলেজতেই হওক বা পিজিতেই হওক এই গ্ৰেজুৱেশ্যনৰ সময়খিনিত বহুত বেছি ফূৰ্তি কৰিছিলোঁ আৰু এই ফ্ৰেছাৰ্ছ ফেয়াৰৱেলবিলাক এইবিলাক যে আমি পালন কৰোঁ বুলিয়েই কৈছোঁ পাতোঁ সেই সময়খিনিত এটা মানে বেলেগেই মিলা মিছা হৈ থাকে সকলোৰে আৰু ইজনে সিজনৰ লগত চিনাকি হোৱাত বা এটা ভাল সম্পৰ্ক গঢ়ি তোলাত এইবিলাকে বহুত বেছি সহায় কৰিছিল সকলোৱে মিলি মেলি ইমান ভালকৈ প্ৰত্যেকটো অনুষ্ঠান আমি উদযাপন কৰিছিলোঁ আৰু এই সময়বোৰ যে চকুৰ পচাৰতে ইমান পটককৈ পাৰ হৈ গ'ল কালি পৰহি যেনেই লাগি আছে আৰু কি বুলি কওঁ কটন বুলি ক'লে গোটেই পাণবজাৰখনকে আৱৰি আছে পাণবজাৰৰ প্ৰতিটো গলিয়ে বিভিন্ন কাহিনীৰ সাক্ষী আচলতে ক'ৰবাত যদি চাহৰ আড্ডা ক'ৰবাত আকৌ এণ্ড ছেমিষ্টাৰৰ চিন্তা প্ৰতিটো মাহৰে নিজা নিজা কাহিনী তাৰ পাছত মাষ্টাৰ্ছ কৰাৰ কথা ভাবিলোঁ আকৌ কটনতে মাষ্টাৰ্ছ কৰিবলৈ তেতিয়া কিন্তু ভাবিলোঁ যে নাই পিজিত নহ'ব কাৰণ পিজিৰ মানে খোৱা বোৱাৰ কথাটো আপোনালোক সকলো জ্ঞাতই যে কেনেধৰণৰ হয় গতিকে ভাবিলোঁ এবাৰ ৰেণ্টত থাকিম আৰু সেই ৰেণ্টত থাকিম বুলি যি ল'লোঁ সেই তেতিয়াৰ পৰা মোৰ শিলপুখুৰীয়ে মোৰ ঠিকনা তাৰ প্ৰত্যেকজন মানুহেই মোৰ আপোন এতিয়া আৰম্ভণি যদি কওঁ আপোনাক এই চব্জি দাদাজনৰ পৰা আৰম্ভ কৰি ফাৰ্মাচীৰ খুৰাজনলৈকে বা প্ৰত্যেকজন মানুহে ভণ্টি শব্দটোত ইমান বেছি মৰম যে সোমাই থাকে ইয়াত আহি অনুভৱ কৰিলোঁ আনকালেও মাতে কোনোবাই ভণ্টি বুলি মাতে কিন্তু ইয়াত প্ৰত্যেকজন মানুহে মানে আৰু এই সম্পৰ্কবোৰ এদিনীয়া নহয় বা আজি কথা পাতিয়ে হৈছে তেনেকুৱা নহয় Give a little time to me, burn this out, we'll play hide and seek, turn this around, all I want is the taste that your lips allow, my mind, well, give me
my mind. Give me love. আৰু এই ভিডিঅ'টো মোৰ বাবে কেৱল মানে এটা ভিডিঅ'ই নহয় আৰু আজিলৈকে ইউটিউবত যিও আপলোড কৰিছিলোঁ সৰু সৰু ভিডিঅ' 60 ছেকেণ্ডৰ শ্বৰ্টছ আপলোড কৰিছিলোঁ আৰু ভাবিছিলোঁ যদিও কেতিয়াবা মানে এনেকৈ লং ভিডিঅ' আপলোড কৰোঁ সেইটো মোৰ আটাইতকৈ ভাল লগা সময়খিনিক লৈ হ'ব আৰু সেইকাৰণে ভিডিঅ'টো আজি আপলোড কৰিছোঁ আৰু মানে আপোনালোককো ধন্যবাদ যে আগৰ শ্বৰ্টছবিলাকত আপোনালোকে কি বুলি কওঁ ৰিভিউজ দিয়ে বা যেনেকৈ সঁহাৰি দিয়ে সেই হিচাপত মোৰ ভাল লাগিল আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাবলৈ আজি ইচ্ছা কৰিলোঁ আৰু হয়তো যদি একো নহ'লো হ'লে তেতিয়াও ভিডিঅ'টো কৰিলোঁ হ'লে এই বুলিয়েই যে ভিডিঅ'টো মই সাঁচি ৰাখিম পাছত যাতে মই কাৰোবাক দেখাব পাৰোঁ যে মোৰ জীৱনৰ এখিনি সময় মই গুৱাহাটীত পাৰ কৰিছিলোঁ আৰু সেই সময়খিনিত মোৰ ইমান বেছি তিতা মিঠা ভাল অভিজ্ঞতা আছে সেইখিনিক মই এনেকৈ সাঁচি ৰাখিছিলোঁ বুলি আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ সপোন দেখিবলৈ জনা হোৱাৰে পৰা Why are you laughing? ভিডিঅ' আপলোড কৰিছোঁ শ্বৰ্ট ছিৰিজ Ignore मारा है तब भी ऐसे करते हैं. সপোন দেখিবলৈ জনা হোৱাৰে